নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌৰৱ ৰিয়ান ভ্লগছ চ' গাইজ আজি ভিডিঅ'টো বহুত বেছি ধামাকেদাৰ হ'বলৈ গৈ আছে কাৰণ মই আপোনালোকক আজি লৈ গৈ আছোঁ আমাৰ কলেজলৈ অৰ্থাৎ ধেমাজি কলেজলৈ চ' গাইজ আজি মানে ধেমাজি কলেজত আছে ফ্ৰেছাৰ্ছ চ' মই আপোনালোকক ফ্ৰেছাৰ্ছৰ ৰঙীন মুহূৰ্ত কিছুমান দেখাবলৈ আজি ভ্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই চ' গাইজ মই আপোনালোকক লৈ যাম এতিয়া ধেমাজি কলেজলৈ বলক ফ্ৰেছাৰ্ছ চাওঁগৈ চ' গাইজ মই বৰ্তমান পাইছোঁ এই ধেমাজি টাউনৰ মাজমজিয়াত আৰু ভিডিঅ'টো বহুত বেছি ধামাকেদাৰ হ'বলৈ গৈছে কাৰণ মই আপোনালোকক গোটেই কলেজখন ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ সিমান ভালদৰে চ' ভিডিঅ'টো শেষলৈকে চাই থাকক চ' গাইজ প্ৰথমবাৰ কলেজত ভ্লগ বনাবলৈ গৈ আছোঁ চ' অকণমান নাৰ্ভাছ হৈ আছোঁ চ' গাইজ হ'লেও দেখাই গৈ আছোঁ বলক চ' গাইজ আহি আমি একেবাৰে কলেজৰ প্ৰায় ওচৰে পালোহি এয়া সন্মুখত আমাৰ কলেজৰ গেটখন আছে আৰু চাওক কি ধুনীয়া বতাহ মাৰি আছে ওপৰৰ পৰা কিমান ধুনীয়াকৈ পাত পৰি আছে শুকান পাত গোটেই পৰি আছে চ' গাইজ আমি পালোহি এয়া খুৰীৰ দোকান কলেজৰ ওচৰত চ' গাইজ এয়া আমাৰ কলেজ পালোহি বলক পলম নকৰি আমি ভিডিঅ'টো একদম ধুনীয়াকৈ আৰম্ভ কৰোঁ আৰু কলেজৰ ভিতৰলৈ আপোনালোকক লৈ যাওঁ চ' গাইজ বলক চ' গাইজ এয়া আমি কলেজৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু আহি আমি দেখিছোঁ আমাৰ ফ্ৰেছাৰ্ছৰ নৱাগত আৰণিহঁতে ধুনীয়াকৈ গেটখন গামোচা দি একেবাৰে ধুনীয়াকৈ সজাই তুলিছে আৰু আহিয়ে লগ পালোঁ আমাৰ লগৰ টিংকুক হাই হেল্ল' কৰি দিছে আৰু এয়া চাওক নৱাগত আৰণিসভা ধেমাজি মহাবিদ্যালয় তাৰিখ 27 আগষ্ট 2022 চ' গাইজ চাওক এইবাৰ আমাৰ কলেজলৈ সোমাই যোৱা এইটো ৰাস্তা বুলিয়ে ক'ব পাৰি আৰু কাষত এয়া ৱাল মেগাজিন আমাৰ কলেজৰ ডিপাৰ্টমেণ্টৰ এনেকৈ ৱাল মেগাজিনবিলাক থাকে যে তাৰপিছত এয়া চাওক আমি ভিতৰতে সোমাই গৈছোঁ পৰিৱেশটো চাওক ইমান ঠাণ্ডা ধুনীয়া একে বতাহ মাৰি আছে আৰু আহিয়ে লগ পালোঁ এয়া আমাৰ হেনৰি দাদা আৰু শচীন দাদা চ' হাই কৰিছে এইটো চবেই হাই দি দিছে চ' হাই হেল্ল' চ' বলক আমি পলম নকৰি ভিতৰলৈ সোমাই যাওঁ চ' গাইজ এয়া হৈছে আমাৰ ধেমাজি মহাবিদ্যালয় মুকলি মঞ্চ আৰু ইয়াতে অনুষ্ঠিত কৰা হৈছে আমাৰ ধেমাজি মহাবিদ্যালয় নৱাগত আৰণি সভা 2022 আৰু এনেদৰে ষ্টুডেণ্টবিলাক এইফালে বহি আছে আৰু এয়া আহিয়ে লগ পালোঁ আমাৰ লগৰ মিতালী মিতালী হেল্ল' কৈ দিয়া হাই কিবা এটা কৈ দিয়া হাই চ' গাইজ মই এতিয়া কলেজ পালোহি আৰু যিমান ভালদৰে পাৰোঁ সিমান ভালদৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কলেজ কেম্পাছৰ ফ্ৰেছাৰ্ছৰ যি ৰঙীন মুহূৰ্তসমূহ চ' ভিডিঅ'টো ভালদৰে চাই থাকক চ' গাইজ এইখনেই হৈছে আমাৰ ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰ চাওক এইখনেই এজনী হৈছে হিমাদ্ৰী কোঁৱৰ আমাৰ ক্লাছৰ আমাৰ লগৰ হেই হাঁহি দে এফালে চাই দে কিবা এটা কৈ দে চ' গাইজ এইফালে ছ'চিয়'লজি ফিল'চফি মেথছ ইকনমিক্স তেনেদৰে বহুকেইটা ডিপাৰ্টমেণ্ট আছে চ' গাইজ এইটো হৈছে আমাৰ কলেজৰ কেণ্টিন আৰু এইফালে আছে আমাৰ আছামিজ ডিপাৰ্টমেণ্ট চ' গাইজ কেণ্টিনৰ ভিতৰলৈ যাওঁ বলক জ্ঞানদীপ গৌৰৱ কিবা এটা কৈ দিয়া চ' গাইজ এইটো হৈছে আমাৰ কলেজ কেণ্টিনৰ পৰা অহা ৰাস্তা আৰু মোৰ বাওঁহাতে আছে আমাৰ কলেজৰ লাইব্ৰেৰী আৰু এইটো চাইডে আছে আমাৰ হিষ্ট্ৰী আৰু পলিটিকেল ডিপাৰ্টমেণ্ট চ' গাইজ ভিডিঅ'টো একদম শেষলৈকে চাই থাকক মই যিমান পাৰোঁ সিমান ভালদৰে দেখাবলৈ চেষ্টা কৰিম আৰু পাছফালে আহি আছে মোৰ লগৰকেইটা পেকেট লাঞ্চ পাই গ'লোঁ এইফালে কি আছে পেকেট লাঞ্চ চলি আছে পেকেট লাঞ্চ লৈ আকৌ চিধা পাই গ'লোঁ সেই কেণ্টিন আৰু গাইজ চাওক এইডোখৰে সেইডোখৰে জেগা যোনডোখৰ জেগাত আমি প্ৰায় অফ ক্লাছৰ সময়বোৰ বহি কটাওঁহি নিছা কিবা এটা কৈ দিয়া এই নকৰিবা এডোখৰকৈ যাবগৈ তালৈ এইটো হৈছে ধেমাজি মহাবিদ্যালয়ৰ অডিটৰিয়াম আৰু এইফালে আছে 2004 চনৰ ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত বোমা বিস্ফোৰণত শ্বহীদসকলৰ স্মৃতিত বনোৱা স্মৃতিস্তম্ভ আৰু এইটোৱে হৈছে সেইটো স্মৃতিস্তম্ভ যোনটো স্মৃতিস্তম্ভ 2004 চনৰ বোমা বিস্ফোৰণত নিহত হোৱা শ্বহীদ হোৱা তেওঁলোকৰ স্মৃতিত বনোৱা স্মৃতিস্তম্ভ চাওক আছে আমাৰ দুলুমণি কিবা এটা কৈ দিয়া হাই এইফালে হিমাদ্ৰী এজনী থাকিব ওচৰত কি দুটা তিনিটা চাৰিটামান খাইছে পেকেট লাঞ্চ লৈ কিবা এটা কৈ দিয়া আমাৰ গৌৰৱ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা কিবা এটা কৈ দিয়া ব্লগ এইবিলাক ধুনীয়া ছোৱালী হয় নাই হাই কৈ দিয়া কি কওঁ ফালে চব হাই কৈ দিয়া আকৌ হৰিপ্ৰিয়া হাই চবে কৈ দিয়া হাই মাস্কখন খুলি দিয়া আজি চবকে দেখাই দিওঁ জয়শ্ৰী হাই কৈ দিয়া ঐ জয়শ্ৰী
তাৰপিছত এনেদৰে আমাৰ সাংস্কৃতিক অনুষ্ঠানটো আৰম্ভণি হ'ল বেয়া নাপাব চাউণ্ডবোৰ কাটি দিছোঁ কাৰণ কপিৰাইট ক্লেইম লাগি যাব চ' চাই থাকক উপভোগ কৰক এনেদৰে চবফালে পাইছে চবে নাচি আছে আৰু এই আমাৰ লগত মনো নাচি আছে তাকো আমি যাওঁ আগফালে ভালকৈ ব্লগ বনাব পাৰিম আৰু এনেদৰে 2022 বৰ্ষৰ নৱাগত আদৰণি সভাৰ সামৰণি পৰিল বেছি ভালদৰে হয়তো দেখাবলৈ নোৱাৰিলোঁ কিন্তু আকৌ এদিন নিশ্চয় আমাৰ কলেজখন আপোনালোকক ভালদৰে দেখাম
তেতিয়াহ'লে আজিৰ কাৰণে ইমানতে সামৰণি মাৰিছোঁ লগ পাই আছোঁ আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক ধন্যবাদ বাই বাই